हेलो एवरीवन की खबर आपनालोকৰ आशा करूँ आपनालोक সকলোৰে বহুত ভাল মোৰ বৰ্তমান ভাল বুলি ক'ব নোৱাৰি কাৰণ বহুত গা বেয়া জ্বৰ সৰ্দি মূৰৰ বিষ হৈছে আৰু এটো সময়ত সবৰে হৈছে কি জানি বতৰটোৰ কাৰণে আৰু একেবাৰে ভিডিওটো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছো এফালে মই গুটে বেমাৰী দেহাই দেখুতেই গম পাইছে আৰু বেমাৰী বুলি আৰু এতিয়া আমি ৰাতি 11টা বাজিয়ে গ'ল ঠাণ্ডাকে গৈ আছো আৰু ক'তনো গৈ আছো আপোনালোকে গম পাব বাৰু এতিয়া কৈ নিদো অলপ সময় পাছতে গম পাব ভিডিওটো আপোনালোকে চাই যাব লাগিব কিন্তু হেকলৈকে আৰু এইয়া আমি আহি এতিয়া পালোহি 12টা মানে বাজিলে নেকি 12টা বাজিয়ে গ'ল কি জানি ৰাতি আহি ভালে লাগে বাৰু ঠাণ্ডাকে আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে গম পাবই বাৰু এতিয়া নকলেও হ'ব এইফালে আহিলো আমি এতিয়া বাৰ ঘৰলে আসলতে পোৱালিজনীৰ বাৰ্থডে সেই কাৰণে মানে বাৰ্থডে বুলি নাম পাতিছে ঘৰত আৰু ৰাতিলে বাৰ্থডে হ'ব আৰু এইফালে গিফ্টটো আনি দিছোহি তাইক বুলে এখন ষ্টাডি টেবুল লাগে বুলি কৈছিলে ইউনিকৰ্ন লগা সেই কাৰণে এখন আনিলো আৰু একেবাৰে ৰাতিপুৱাতে ভিডিওটো ষ্টাৰ্ট কৰিছো দেই কালি ৰাতি তেনেকৈ ভিডিওটো ৰাখি দিলো আৰু গিফ্ট চিপ চাই আমি মানে শুই গলো বহুত ৰাতি হ'ল যে আৰু এইফালে ৰাতিপুৱাৰ পৰা হকামৰ কাৰণে যা যোগাৰ কৰিছে ভকত আহিবই অলপ পাছতে সেই কাৰণে আৰু এইফালে সকলোখিনি মানে ৰেডি হৈ গ'ল আজি বতৰটো অলপ ঠাণ্ডা নহলে যিটো গৰম পৰিছিলে নহয় আৰু গাটো বেয়াই আৰু অকমান মানে ৰ'দ দিয়া হলে আৰু বেছি বেয়া লাগিলেহেঁতেন আৰু যিহেতু আজি সোমবাৰ শাওন মাহ চলি আছে এটো কাৰণে ময়ো চাকি গছ দি ললো ভগৱানৰ ওচৰত সেৱা জনাই ললো আৰু অলপমান আপোনালোকক দেখাই দিছো আৰু এইজনী আমাৰ বাৰ্থডে গাৰ্ল ললিপপ খাইছে পুৰা গা চা ধোৱা নাই কিন্তু দেই এতিয়া ধুবহে ধুবলৈ যাব আৰু এতিয়া তাই এইবিলাকে কৰি ফুৰিছে আৰু ভকত অহা নাই যে আৰু আমি সকলোৱে গা চা ধুলো সবে কামে লাগি আছে আৰু নিজৰ কামত এইফালে তাই গা ধুবলৈ আহিছে এতিয়া গা ধুবলৈ আহি পুৰা মানে বাথৰুমত পানী খেলি আছে এনে গা ধুবলৈ টান পায় বাৰু তথাপি পানী খেলা বুলি ক'লে মানে খেলি থাকিব পাৰে আৰু জলি গা ধুবলৈ কৈছো বকত আহিবলৈ হ'ল নাই তাই নাচি মেলি মোক মানে জুকাই আছে পুৰা এইফালে ভকত আহি নিজৰ কামত লাগিছে সব মানে ঠিক কৰিছে আৰু প্ৰসাদ চকাত ফল মূলবিলাক আৰু এইফালে টিকলি পুৰা জুমি চাই আছে ভকতক গা পা ধুই মেলি আৰু বাৰ্থডে দিনা এনেও নিজৰে কিবা এটা ভাল লাগে ন নিজৰ কাৰণে স্পেচিয়েল আৰু বছৰে বাৰ্থডে আহে তথাপিও কিবা এটা ভাল লাগে প্ৰত্যেক বছৰে এইফালে মাহীয়েক ভাগিনীয়েক বহি আছে ভকতে নাম লৈ আছে আৰু তাই মোৰ লগত আৰু এনেই কিবা কথা পাতি আছিলে আৰু ইফালে নাম ভাগিলে আৰু এতিয়া ভকতে প্ৰসাদ বিলাইছে সকলোকে খাবৰ কাৰণে আৰু এইফালে হেজিয়া মানে সবৰে গা বেয়া আৰু এইফালে মোৰ প্ৰসাদখিনি ফলমূল সব খাই শেষেই হ'ল তাৰ পাছত ভাবিছো মানে ভিডিও কৰিব লাগে নহয় আৰু ইয়া বাৰ্থডে গিফ্ট পালে ফাৰ্ষ্ট বাৰ্থডে গিফ্ট ভকতৰ ফালৰ পৰাই মানে গোপিনীৰ ফালৰ পৰাই কোনোবাই দিলে নেকি টিফিন বক্স আৰু 200 रुपीस এটা আৰু এখন ৰুমাল খুব ফূৰ্তি পাইছে মানে কেনেকুৱা ফালে ভকতক ভাত খাব দিছে মাছ ভাত খাবলৈ দিছে এতিয়া হোটেললৈ যাবলৈ ওলাইছো যিহেতু বাৰ্থডে পাৰ্টিটো ৰাতি হোটেলত দিছে আৰু এইফালে গাড়ীত আহি বহিছোহি বা ভিন্দো বাকিবোৰ সব আগতে গ'ল এতিয়া লাষ্টৰ কুটা আৰু আমি গাড়ীত বহিছো এতিয়া যাম হোটেল আহি পালোহি এইফালে সৰু মামী আৰু টিকলুটো আমাক দেখি পুৰা ফূৰ্তি মানে তাৰ আৰু এয়া গাড়ীৰ পৰা নামিবলৈ লৈছো
আৰু ইয়াতে বাৰ্থডে পাৰ্টি দিছে এইফালে ধুনীয়াকৈ ডেকোৰেশ্যন কৰিলে কেক কটাৰ জেগাডোখৰ আৰু মানুহবোৰ প্ৰায় লাহে লাহে আহিছে ওচৰৰ পৰা দেখামগে বাৰু সকলোখিনি তো পুৰা ব্যস্ত বা এইফালে কথা পাতি আছে ব্লু কালাৰ পিন্ধি আছে যে আৰু এইফালে গ্ৰীণ কালাৰ পিন্ধা গৰাকী আমাৰ ভিনদেউৰ মাক হয় আৰু এইয়া আমাৰ বাৰ্থডে গাৰ্ল কেক কাটিবলৈ ৰেডি হৈ আছে আৰু এতিয়া কেক কাটিং টাইম এতিয়া কেকটো উলিয়াই লৈছে ধুনীয়াকৈ ইউনিকৰ্ণ লগা কেক কি আৰু সব ইউনিকৰ্ণ লগাই লাগে তাইক Happy birthday to you. এতিয়া খাব লৈছোঁ চাহৰ লগত পকৰি আছে আৰু এনেকৈ চাহ কাপ খাই লওঁ আৰু এতিয়া ভাবিলোঁ কেকটো কাটি সকলোকে দি দিওঁ খাবৰ কাৰণে আৰু কেকটো কাটিব লৈছোঁ কেক চেক কাটি মেলি এতিয়া যাওঁ খানা পাৰ্টলৈ খানাতনো কি আছে চাওঁগে বলক এইফালে চালাড পায়স আচাৰ চাটনি নিমখ তেনেকৈয়ে আছে আৰু এই প্ৰথমটোৱে খালি তাত মানে চিকেন আছিলে তেতিয়ালৈকে ভৰোৱা নাছিলে আৰু এইফালে আছে মাছ আৰু সৰিয়হ এইফালে আছে ছাগলী মাংস আৰু এয়া হৈছে পনীৰ বাটাৰ মছলা চাগে আৰু এইফালে হৈছে মিক্স ভেজ তাৰ পাছত ডাল ফ্ৰাই এইখিনি হৈছে পোলাও আৰু ইয়াত আছিল আপোনাৰ প্লেন ৰাইচ এইটো খালি মানে দেই ভৰোৱাই নাছিলে তেতিয়ালৈকে আৰু এয়া বাৰ্থডে গাৰ্ল এইফালে পোৱালীকেইটাই খাবলৈ ষ্টাৰ্ট কৰিলে এয়া মাছ চিকেন পনীৰ তেনেকৈ খাইছে আৰু পোৱালীজনী তাৰপিছত এতিয়া আহিছোঁ আমাৰ থালিখনলৈ আমাৰ নহয় আচলতে মানে ভণ্টি মামীহঁতি খাই আছিলে মই ভাবিলোঁ মই খাব নোৱাৰিলোঁ কি হ'ল মই ফটোকে উঠাওঁ দে বা ভিডিঅ'কে উঠাওঁ এইফালে চিকেন এইফালে হৈছে মিক্স ভেজ ডাল ফ্ৰাই মটন পনীৰ পোলাও তেনেকৈ লৈ লৈছে আৰু এহেঁতি চবে খাইছে আৰু মই চোৱাতহে হৈছে আৰু দেই আৰু খাই বৈ চবে এনেকৈ বহি আছোঁ এই টিকলিজনী দেখিছেনে ইমান কিউট হয় আমি চবেই লৈ আছিলোঁ তাই মানে পূৰা ভয়তে চকু পানী ওলাই গৈছেগৈ চিনি পোৱা নাই যে মানুহবোৰ আৰু
বাৰ্থডে পাৰ্টি খতম হ'ল, মানুহবোৰ গৈ মেলি শেষেই হ'ল। এতিয়া আমি ঘৰৰখিনিয়ে আছোঁ। ইফালে দুয়োগৰাকী মা, এগৰাকী বহি আছে আৰু আমাৰ মায়ে পানী খাই আছে। আৰু যাবলৈ হ'ল, বহুত ৰাতি হ'ল, 1টা বাজিলে। এতিয়া যোৱাৰ আগে আগে গোটেইখিনি মানে পূৰা কথা পতাত ব্যস্ত আৰু আমিও যাওঁ লাহে ধীৰে। সেইফালে হোটেলৰ বস্তুবিলাকো মানে সামৰিছে আৰু এইফালে বেলুন দুটামানো লৈ ল'লোঁ বাৰ্থডে। বাহিৰৰ ভিউটো দেখাই দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যিমানখিনি ভাবিছিলোঁ মানে ভিডিঅ' বনাম, কিবা কৰিম, তেনেকুৱা একো নহ'ল। গাটো বেয়া হ'ল যে ইমান মনো নাযায়, সেইকাৰণে যিমানখিনি পাৰোঁ অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আহি এতিয়া ঘৰ পালোহি। আকৌ এটা কাম বাকী আছেই নহয়, গাড়ীৰ পৰা গিফ্টখিনি উলিয়াই ভিতৰলৈ নিয়া। ভাবিলোঁ একেকোবতে কৰি থওঁ, তেতিয়া ৰাতিপুৱা অলপমান দেৰিলৈকে শুব পাৰিম বুলি। এয়াই লাহে লাহেকৈ এতিয়া গাড়ীৰ পৰা গিফ্টবোৰ ভিতৰলৈ লৈ যাওঁ আৰু চাওঁ কেতিয়া খুলি চাওঁ, আজিয়ে খুলি চাওঁ নে কাইলৈ খুলি চাওঁ। আৰু আনি গিফ্টবিলাক ভিতৰত ভৰালোঁ। আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল উঠি গ'ল নহয়, গিফ্ট চাব লাগে কাৰণে ভাবিলোঁ গিফ্টখিনি এটা দুটা খোলাতকৈ গোটেইখিনি একেকোবতে খুলি থওঁ। এনেও দেৰি হ'ল, তেনেও দেৰি হ'ল। তাতকৈ আৰু গিফ্ট বুলি ক'লে এনেও ভাল নালাগে জানো, সৰু হওক লাগিলে যিয়ে নহওক খুলিবলৈ মন যায়। সেইটো কাৰণে ভাবিলোঁ একেবাৰে খুলি পেলাওঁ। আৰু এইফালে গিফ্টেই গিফ্ট, মানে পোৱালীজনী ইমানেই গিফ্ট উঠিছে, পঢ়া টেবুলৰ পৰা পুতলাৰ পৰা আদি কৰি মানে ঢেৰ গিফ্ট উঠিছে। আৰু সেইকাৰণে আমিও চালোঁ আৰু এইখিনি গোটেই গাল মানে গিফ্টেই গিফ্ট। আৰু গিফ্ট খুলি শুওঁতে মেলোঁতে 2:30 বাজিলে আৰু এতিয়া শুই লওঁ আৰু। গুড মৰ্ণিং। একদম চাহ খোৱা টাইমতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু পাহৰিয়ে যাওঁ ভিডিঅ'টো যে আৰম্ভ কৰিব লাগে বুলি, আধা খাই দেখাইছোঁ। আৰু এইফালে বাৰ্থডে গিফ্ট উঠিছিলে, ইমান কিউট চাওক না, ভিডিঅ' কৰি থওঁ বুলি ভাবিলোঁ। আৰু এইফালে বাৰ্থডেত উঠা গিফ্টে আমি লুডু খেলি আছিলোঁ আৰু বেক চাইডে ক্ৰেম বৰ্ড আছে, তেনেকৈয়ে খেলি আছোঁ। আৰু এটা গিফ্ট দেখাম দেই। এইফালে এইটো গিফ্ট, এইটো বাৰ্থডেতে উঠিছিলে আৰু পাজল হয়, আমি মিলাবলৈ ট্ৰাই কৰি আছোঁ। এইটো এটা পাণ্ডা হৈছিলে, মানে খুব কিউট হয়। আমি ট্ৰাই কৰি আছোঁ আৰু মিলাবৰ কাৰণে, আৰু ফাইনেলি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। পুনৰ এটি নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে বাই বাই।